তো হে গাইছ কি খবৰ ওয়েলকাম বেক দেন আমাৰ ইউটিউব চেনেল। তো আজি মই ৰাতিপুৱা উঠিলোঁ চোৱা ৰাতিপুৱা উঠিছোঁ তো ভালে তো কেলে উঠিছোঁ কি কথা চব কৈ আছোঁ। তো আজি আমাৰ শচীন দাহঁত গৈ আছে আসাম টু লাডাখ এণ্ড অমৰনাথ ট্ৰিপ তো চাইকেল ৰাইড। তো তালৈ যাবলৈ মোক মানে মাতিছিলে আৰু ময়ো বেনাৰ এখন বনাই দিছিলোঁ, তোমালোকে চাই ল'বা, মই দি দিম ফটোখন। তো যাবলৈ মাতিছে। তো এতিয়া শুই উঠিলোঁ, মুখ হাত ধুলোঁ, গাটো ধুই মেলি সোনকালে যাম। এতিয়া বাজিছে 6টা বাজিছে 5টা বাজিছে চাগে। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালে গামোচা দুখন আৰু অমৰনাথ মন্দিৰলৈ গামোচা এখনে 11 টকাতে। এতিয়া যাম আৰু এনেকৈ মাইক চাইক যাবলৈ ওলালোঁ চাইকেল লৈ। এইখন তো এতিয়া মই বাইপাছ পামহি আৰু সেইফালে পামগৈ এতিয়া। তো এতিয়া মই যাম টেকেণ্টিয়াললৈ। তো ভৰি ইফালে বিষাই গৈছে। তো শচীন দাহঁতক চেলিউট কৰিব লাগে আমি। তো আমি তোমাৰ আমাৰ ইয়াৰ পৰাই 5 কিলোমিটাৰ বা 2 কিলোমিটাৰকৈ চাইকেল চলাব নোৱাৰোঁ। তো তেখেতলোক 2100-2200 কিলোমিটাৰ চলাব। তো চেলিউট শচীন দা আৰু দেৱাশিষ দা। তো এতিয়া মই গৈ লওঁ, তাৰপিছত আকৌ দেখুৱাম। A few moments later. তো এতিয়া আমি আহি পাই গ'লোহি চুকাফা ক্ষেত্ৰ। আজি ভিডিঅ' ব্লগাৰ আৰু লগ পাম। ঐ গুৱাহাটী যাবা আকৌ লগ পাম। এতিয়া ইয়াত ফটো ছেশ্যন কৰি আছোঁ আমি। তো এয়া চব ফটো ছেশ্যন আজি। এতিয়া আমি ঘৰলৈ যাম আৰু ক'বলৈ যাওঁ জানো এতিয়া আমি। তো এতিয়া আমি চাহ খাবলৈ সোমালোঁ। তো শচীন দাহঁতে খুৱাইছে মিলিছে আমাৰ চাইকেল। আমি চাহ খাই আছোঁ দেই। তো এতিয়া আমি যাওঁগৈ ইয়াৰ পৰা। এয়া ফালে আছে। তো এয়া শচীন দাহঁত, আমি যাওঁগৈ দে শচীন দা। তো এতিয়া আমি যাওঁ চাইকেল লৈ, আমি ওলালোঁ মেলিলোঁ। তো তোমালোকৰ চাইকেলখন দেখুৱাই আছোঁ ৰ'বা। এইখন চাইকেল দেখিছা, এইখন যাব লাডাখ। তো অতি সোনকালে আমি এমাহৰ পিছত লগ পাই আছোঁ এইখন চাইকেলত। তো তেতিয়ালৈকে ৰখি থাকা, চাই মেলি থাকা আৰু। তো শচীন দাহঁতৰ ভিডিঅ'বিলাক চাই থাকা। তো এতিয়া আমি যাওঁগৈ, আজিলৈ বাই বাই। তো ইমানতে শেষ কৰিলোঁ।